Hello guys, welcome to my YouTube channel অসমীয়া ছোৱালী ভাগ্য। আজি আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহিছো। আজি দিনটোনো কি কৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া মই গা পা ধুই আহি ৰেডি হলো আৰু ছোৱালী এতিয়া খুৱাই লৈছো আৰু ইয়া সাকচোন ভিডিওটো শেষলৈকে। ইয়া ছোৱালী শুই আছে। ইয়াত তাইক আঁঠুৱাই লগাই থব লগা হৈছে কিয়নো ইমান বেছি মহ হৈছে ন এইদিন বৰষুণ দিয়াৰ পৰা। এয়া আমাৰ মিষ্টাৰ আৰু টিকলাটোৱে গাড়ী ভাল কৰি আছে। এয়া হেল্প কৰি দিছে হলাটোৱে। এয়া আমাৰ খখ খাই বুলি কৈ দিয়া আকৌ লাজতে লুকাই দিছে এইফালে। গাইজ মই বহি আছোঁ এতিয়া বাহিৰতে। এতিয়া মই বনাব গৈ আছোঁ ছোৱালীৰ কাৰণে কুৰকুৰি। তাইৰ ভাষাত আচলতে কুৰকুৰি আচলতে কি হয় আপোনালোকে চালেহে গম পাব। সৰু ল'ৰা ছোৱালীবোৰে যিহেতু পেকেট ফুডবোৰ খাই বেছি ভাল পায়, চিপছ ধৰক এই কুৰকুৰি আন বস্তুবোৰ আচলতে সিহঁতৰ কাৰণে বহুত বেছি বেয়া আৰু ময়ো মাক হিচাপে তাইক এইবোৰৰ পৰা আঁতৰাই ৰাখিব চেষ্টা কৰোঁ, হ'লেও কম বেছি পৰিমাণে দিবলগীয়া হৈ আছে। মই আজি তাইক কুৰকুৰি বিচাৰিছোঁ, তাইক ঘৰতে মই কুৰকুৰি টাইপত কিছু বনাব চেষ্টা কৰিছোঁ। গতিকে চাওকচোন ব'লক, আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক দিব পাৰিব। আমাক লাগিব এতিয়া দুটা মিডিয়াম সাইজৰ আলু দুটাৰ বাকলি এৰাই ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া ইয়াক এনেকৈ দীঘলীয়াকৈ এইটো শেপত কাটি ল'লোঁ। কাটি লোৱাৰ পাছত অলপ টাইম পানীটো শুকাবৰ কাৰণে ৰাখি দিলোঁ আৰু এয়া আমাৰ আলুৰ পানীটো শুকাই গৈছে। পানীটো শুকাই যোৱাৰ পাছত ইয়াত এড কৰিম আমি এতিয়া বেচন। ইয়াত বেচন এড কৰিছোঁ আৰু ইয়াতে ডিম এটা দিলোঁ। ডিমটো দিয়াটো কেমেৰা অফ হৈ থাকিলে আপোনালোকে ডিম এটা দিব আৰু ইয়াত ডিম দিয়াৰ পাছত এনেদৰে ডিম আলু আৰু বেচন দুইটা গোটেইকেইটা বস্তু সানি ল'ব আপোনালোকে ধুনীয়াকৈ। এইফালে তেল গৰম হৈ গ'ল আৰু ইয়াত মই যেনেদৰে দিছোঁ তেনেদৰে আপোনালোকে আঁতৰে এডোখৰ দি যাব। ডাঙৰসকলে যদি খাব বিচাৰে তেতিয়া ইয়াত মছলা এড কৰিব পাৰে, কিন্তু মই যিহেতু মোৰ ছোৱালীজনীৰ কাৰণে বনাইছোঁ, সৰু হৈ আছে তাই, সেইটো কাৰণে মই ইয়াত মছলা এড কৰা নাই। মই কেতিয়াবা মছলা এড কৰি খাওঁ, বহুত বেছি ভাল লাগে। আপোনালোকে চাহৰ লগত তেনেদৰে খাব পাৰে। মোৰ ছোৱালীজনীয়ে খাই বহুত বেছি ভাল পায়। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে তেনেদৰে বনাই খাওকচোন। ল'ৰা ছোৱালীক তেতিয়া নিশ্চয় ভাল পাব খাই। ৰেডি হৈ গ'ল। হাই বুলি কৈ হাই বুলি কোৱা আকৌ। How are you? How are you কোৱা? I'm fine. Bye bye. আকৌ মাতা। তোমাৰ ভালনে বুলি সোধাচোন। এই বাজনী চোৱা তোমাৰ ভালনে কোৱা। তোমাৰ ভালনে বুলি কোৱা। সোধা তোমাৰ ভালনে। তোমাৰ নামটো কৈ দিয়াচোন বাজনীক। তোমাৰ নামটো কোৱাচোন। মোৰ নাম চিৰি। খুলিব নোৱাৰি দেখা, লক কৰি থোৱা আছে। লক অঁ মেমে কৰি থৈছে। তুমি মেমক ভাল পোৱা নে? কিমান কিমান গাল দেখাই দিয়া। তুমি ওপৰত আছা। অঁ মই ক'ত আছোঁ? মা ক'ত আছে? আছা ক'ত আছা তুমি? চাওঁ এইফালে মুখখনি। এই বায়ে তোমাক মাতি আছে। তোমাক কি কৈ দিয়া। কি কৈছা তুমি? মোক চাইছা নেকি কিনে? তোমাৰ ভালনে? ভাত খালানে? খালানে? আই লাভ ইউ কৈ দিয়া। আই মিছ ইউ বুলি কৈ দিয়া। মিছ ইউ। তোমালৈ কোৱাচোন। মোৰ মনত পৰিছে। উমা এটা দি দিয়া, কিছ এটা দি দিয়া। আই লাভ ইউ।
ল'ৰা-ছোৱালী ইয়াৰ ৰাতিলৈকে কেনেকৈ কামত লাগি আছে আৰু মোকো কামত লগাই আছে। ইতিমধ্যে আমাৰ ভাত শাক হৈ গ'ল, কিন্তু মিষ্টাৰ কাম কৰি হোৱাই নাই। ৰাতি এতিয়া 8টা বাজিলে, কিন্তু কাম বন কৰি হোৱাই নাই। ময়ো অলপ হেল্প কৰি দিওঁ বুলি আহিলোঁ আৰু এয়া হ'ব আৰু অলপ টাইমৰ পাছত। Oh my god! দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ'ল। আপোনালোককো কিছু অংশ দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।